নমস্কাৰ বন্ধুসকল, মই মতিউৰ ৰহমান। আমাৰ পল্ট্ৰি এণ্ড হেচাৰী তৰফৰ পৰা আপোনালোকক স্বাগতম। আজি আপোনালোকক দেখুৱাই আছোঁ ব্ৰইলাৰ ব্ৰুডিং কেনেকৈ কৰিব লাগে। এই ব্ৰইলাৰৰ সৰু পোৱালি ব্ৰুডিং কৰিবৰ কাৰণে আমি 12 ফুট ৰাউণ্ড কৰি ব্ৰুডাৰৰ জেগা বনোৱাই ভিতৰত তুঁহ দিছোঁ। তুঁহ দিয়াৰ পিছত পেপাৰ এইটো আঁৰি দিছোঁ। পেপাৰৰ ওপৰত আমি পোৱালিটো এৰিম। এদিনীয়া পোৱালিটো এইটো এৰি দিছোঁ আৰু এই পেপাৰৰ ওপৰতে আমি 4 ঘণ্টাৰ পিছত দানা দিম আৰু পানীৰ পাত্ৰটো দিম। সেই এটা ব্ৰুডাৰত 12 ফুট ৰাউণ্ড ব্ৰুডাৰটোত কমেও 500কৈ পোৱালি দিছোঁ। তো এনেকৈ আপোনালোকে বনাব পাৰে। এনেকৈ নীলা ৰঙৰ ৰবৰৰ বা তাৰ নেট থাকিব। এইটো নেট কাটি 1 পৰা 1.5 ফুট ওখকৈ এইটো বেৰ দিব পাৰে। বেৰটো দি যাতে পোৱালি ওলাই আহিব নোৱাৰে। এইটো গৰম দিনৰ কাৰণে ব্ৰুডাৰটো এনেকৈ বনাব লাগে। শীতকালৰ কাৰণে পেঞ্চিল বা অন্য কোনো কাৰ্টুনত দিব পাৰে। গৰম দিনৰ কাৰণে ব্ৰুডাৰটো এনেকৈ বনাব লাগিব। এইটো যিকোনো বস্তুৰে এনেকৈ ৰাউণ্ড হ'ব লাগিব। বস্তুটো 4 চুকীয়া কোনো চুক যাতে নাথাকে। তাৰপিছত লাহে লাহে আপোনালোকে পানীটো দিব পাৰে। পানী আমি দিম আৰু দানাটো 3 পৰা 4 ঘণ্টাৰ পিছত দানাটো পেপাৰতে ছটিয়াই দিব পাৰে। 3 দিনলৈকে এনেকৈ দি দিব। 3 দিনমানৰ পিছত এই পেপাৰটো উঠাই দিব। লেতেৰা হৈ যাব আৰু পেপাৰটো য'ত ফুটা হৈ যায় পেপাৰটো আপোনালোকে চেঞ্জ কৰি দিব। বেলেগ এটা পেপাৰ দি দিব আৰু যেতিয়া আৰু অলপ ডাঙৰ হ'ব 3 দিনমান পিছত আপোনালোকে পেপাৰটো উঠাই ডাইৰেক্ট খলিহাটোৰ ওপৰত ৰাখি দিব পাৰিব। একোটা ব্ৰুডাৰত প্ৰায় 6 পৰা 7-8টা মান পানীৰ পাত্ৰ দিব পাৰে। তাৰপিছত দানাৰ পাত্ৰ 3 দিনমানৰ পিছত দানাৰ পাত্ৰ কিমান পৰিমাণে দিব, পানী যিমান দানা সিমানেই 7টা বা 8টাকৈ দানাৰ পাত্ৰ আছে আমি এনেকৈ দিছোঁ। দানাৰ পাত্ৰ আৰু পানীৰ পাত্ৰ ভিতৰত সিহঁতে ঢুকি পাব, ধুনীয়াকৈ খাবলৈ পাব। এতিয়া ডাঙৰ হৈ গৈছে, 5 দিনৰ পোৱালি। আৰু এয়া আমি লাইটৰ ব্যৱস্থা কৰিছোঁ। আপোনালোকে লাইটৰ ব্যৱস্থা কৰিব। একোটা ব্ৰুডাৰত 4 পৰা 5টাকৈ 100 ৱাট লাইট লগাব। 200 হ'লে 4টা লগালে হৈ যাব। আৰু শীতকালৰ কাৰণে গেছ ব্ৰুডাৰ লাগিব। গৰম দিনত গেছ ব্ৰুডাৰ নালাগে। গৰম দিনত লাগিব কেতিয়াবা যদি ডাৱৰীয়া বতৰ থাকে বা বৰষুণ পৰি থাকে দিনতো, তেনেহ'লে গেছ ব্ৰুডাৰ লাগিব। আছে ইমান দূৰে যিমান পোৱালি হয় 2000 হ'লে 4টামান ব্ৰুডাৰ বনাই ল'ব। আৰু যদি কম হয় মোটামুটি এটাত 4 পৰা 500 পোৱালি দিব। যাতে 12 ফুট ৰাউণ্ডটো হয়। আৰু 2 দিনমান পাৰ হ'লে 2 দিনমান পিছত বা 3 দিনমান পিছত ৰাউণ্ডটো আৰু 1 ফুট বা 2 ফুটমান বঢ়াই দিব। কাৰণ পোৱালিটো ডাঙৰ হ'ব, তাৰ কাৰণে জেগাটো আৰু বেছি লাগিব। চাফ চিকুণ ৰাখিব আৰু ঘৰটো এনেকৈ দিনত ছাইডৰ ত্ৰিপালটো ঢাকি ৰাখিব আৰু ৰাতিও ঢাকি ৰাখিব। দিনত ঢাকি ৰাখিব। ওপৰত ত্ৰিপালকেইটা দিনত খুলি ৰাখি দিব, যাতে বতাহটো চলাচল কৰিব পাৰে। আমি দেখুৱাইছোঁ তাৰপিছত পানীটো এনেকৈ সাৱধানে দিব যাতে পানীটো পৰি নাযায়। বন্ধুসকল, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। যেনে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব আৰু কিবা সুধিবলগীয়া থাকিলে সুধিব। আমি ছাইডৰ ত্ৰিপালটো ওপৰতো উঠাই দিছোঁ। এনেকৈ কৰিব লাগিব যাতে বতাহটো ধুনীয়াকৈ ভিতৰত আহে আৰু বেয়া বতাহটো গেছ দুৰ্গন্ধটো ওলাই যাব পাৰে।
পদ্ধতিত ব্ৰিডিং কৰিব লাগে। ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে।